फ्रेंड्स गुड मॉर्निंग এতিয়া বাজে 8:30 আৰু আজি মাৰ ঘৰ লাষ্ট ভিডিও হেকাৰণে ভাবিলো এতিয়া পাই ব্লগটো আৰম্ভ কৰো চাও যোৱাৰ আগলৈকে কি কি কৰিব পাৰো আৰু আপোনালোকৰ লগত শেয়াৰ কৰিম মনটো ভাল লগা নাই যিমান ওচৰত হলো আমি টিভি চাই আছো ইমান ওচৰত হলো আহি থাকিব লাগিব গৈ থাকিব লাগিব ন এটোৱে ছোৱালী মানুহৰ কপাল সেইটো কাৰণে যাব যেতিয়া লাগিব সব পেকিং চেকিং কৰিলো আৰু এতিয়া আটা থাকো এতিয়া তেন্তে চাও কি কি কৰো আৰু मैं करूं इंतजार तेरा तो दिल तो यूं भागिन मामा माहिर मरम 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 बेटू এয়া ভাতৰ ৰেডি কৰা হৈছে ইয়াত ভাত হল এয়া চাহ ইয়াত সোয়াবিন ভিজাই ৰখা হৈছে সবজি কাটতে দে কাটতে সবজি কাটলে মোৰ লোক লেতৰা হৈ যাব হেকাৰণে আলুটো এনেকৈ ফোন কৰি থাকে আজি সব ভিডিও কৰি কৰি দি আছো আৰু কোন মাকে বিচাৰি বনাই তালে মা পূজা দিয়াত বিজি হৈ আছে মই নুকুমা মই গা ধোৱা নাই এতিয়ালৈকে সেইকাৰণে এনেকৈ দেখালো तुमसा मिले जो कोई रहे गुजर दुनिया से कौन डरे चार कदम बस चार कदम चल दूंगी साथ तेरे सा मिले जो আমাৰ সোয়াবিন তৰকাৰী ৰেডি হৈ গ'ল মায়ে আৰু কিবা নিৰামিষ সবজি বনাব কাৰণে কাটি লৈছে তাৰ পিছত ভাত কেৰেলা ভাজিব এয়াই আৰু নাহায়েগা ভি খাওয়াই দিস হয়ে গেছে সব দেখে দেখি করে সবাই দেখি করে হ্যাঁ এরা বুঝে না কিছু না সাবান দিতে না বুঝে Mama kor pakla nas.
এটা কাপোৰ ভৰাই আছে ৰে মিমি কাপোৰ ভৰাই দাদু দাদু করে দাদু কই দাদু কি করে মায়ে পাপা দাড়ি কাটি দি আছে মই মনে মনে ভিডিঅ'টো বনাইছো নহলে পাপাই ক'ব কি কৰি আছো মোবাইলত সেইকাৰণে যাবলৈ লৈছিলো আকৌ ঘূৰি লৈ দেখাই দিলো আৰু এইফালে মহাৰাজ মাছ ভজাত বেজি মায়ে ভাজিম বুলি কৈছিলে মায়ে ভাজোতে দেৰি হ'ব বুলি মানে মোক আজি ঘৰলৈ লৈয়ে আহিব সেইকাৰণে মায়ে আগতে মানে মাছটো ভাজি লৈছে জলদি জলদি খাই ঘৰলৈ যাব লাগে সেইকাৰণে আৰু মই সুধি আছিলোঁ আজি ফাদাৰ্ছ ডে নহয় তোমাৰতো ছোৱালী আছে তুমিতো ফাদাৰ হ'লা তাকে আহে আকৌ এজনী আহে আকৌ এজনী আহে খালি ডাবলে ৰেডি তুমি শাড়ি পরা বারোটা 24 হয়েছে মাত্র একটা 24 গরম ঘরের ভিতরে টুয়ালি রেডি টুয়ালি রেডি টুয়ালি রেডি ঘৰ যাবলৈ ওলাই গলো কিমা yellow pinche jo yellow pinche এয়া মা বহি আছে আমি যামগে ৰেডি হৈ দুইজনী থাকায় দুইজনে থাকায় আবার এইখানে কি আমরা চাকে যা নাহিবি আর আমার ঘর এটা আগের দিকে গেলাম আমি ঘর আহি পাই গলো নবা আহিলো আহিলো ফাইনেলি আহি পাই গলো ঘৰ এতিয়া কাপোৰ চাপোৰ সলাই লওঁ আৰু আজি ভিডিঅ' মনটো বহুত দুখ লাগি আছে ঘৰৰ পৰা আহিবলৈ মন নাছিলে হ'লেও আহিব লগা হ'ল আহিবতো লাগিবই এতিয়া উপায় নাই কাপোৰ চাপোৰ সলাই এতিয়া আৰু দিব আজি মা ঘৰটো একদম খালী খালী হৈ যাবগে ছোৱালীৰ লগতে ইমান লাগি থাকি থাকে আহি পাই গলো নিজৰ বাসস্থান এয়া ককলা টকলা ইমান গৰম বাহৰ তলত বহি আছো এইফালে মায়ে ছোৱালী খুৱাই আছে গৰমত মানে কি বুলি ক'ম বুলি ভাবিছোঁ আৰু আজি ভিডিঅ'টো আৰু মই আগ নবঢ়াওঁ ইমানতে সামৰণি মোৰ ভিডিঅ'বোৰ ভাল লাগে যদি লাইক কৰিব কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব থেংক ইউ লাভ ইউ অল